ইউনিফাইড পেনশন স্কিম অৰ্থাৎ UPSক লৈ ফাইনেলি চৰকাৰী ৰাজপত্ৰ আজি 20 মাৰ্চ তাৰিখে প্ৰকাশিত হৈছে। কেনেদৰে 50% পেনশন লাভ কৰিব আৰু কি কৰিব লাগিব সেই সম্পৰ্কে এই ফাইনেল গেজেট নটিফিকেশনত উল্লেখ কৰিছে। নমস্কাৰ, সকলোকে অনন্ত স্পাৰ্ক ইউটিউব চেনেললৈ স্বাগতম জনাইছো। অৱশেষত সকলো দিহা পৰামৰ্শ আৰু চিন্তা চৰ্চাৰ অন্তত PNRD ৰ দ্বাৰা UPS সম্বন্ধে ফাইনেল ৰুল এণ্ড ৰেগুলেশ্যন জাৰি কৰা হৈছে। গতিকে এই গুৰুত্বপূৰ্ণ ৰুল এণ্ড ৰেগুলেশ্যনৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰা হৈছে। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া চাওক, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এইখন ভাৰত চৰকাৰৰ গেজেট নটিফিকেশ্যন, যিখন আধিকাৰিক ৰূপত 19 মাৰ্চত প্ৰকাশিত হৈছে, কিন্তু পাব্লিকৰ বাবে 20 মাৰ্চত জাৰি কৰা হৈছে। এই দীঘলীয়া গেজেট নটিছখন পঢ়িলে বহু সময় লাগি যাব। সেয়েহে এই গেজেট নটিছখনৰ মূল বিষয়সমূহ আজি আলোচনা কৰা হ'ব। এই ৰুল এণ্ড ৰেগুলেশ্যন অনুসৰি ইউনিফাইড পেনশন স্কিম চমুকৈ UPS অহা 1 এপ্ৰিল 2025ৰ পৰা কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বাবে লাগু হ'ব। এই UPSৰ ৰুলসমূহ কোনখিনি কৰ্মচাৰীৰ বাবে লাগু হ'ব সেই সম্পৰ্কে এই নটিছখনত স্পষ্টকৈ উল্লেখ আছে। ইয়াত উল্লেখ আছে যে NPSৰ অধীনত 1 এপ্ৰিল 2025লৈকে চৰকাৰী সেৱাত জড়িত হৈ থকা কৰ্মচাৰীসকলৰ বাবে এই UPSৰ অপশ্যন খোলা থাকিব। দ্বিতীয়তে 1 এপ্ৰিল 2025 বা তাৰ পিছত চাকৰি লাভ কৰা সকলৰ বাবেও এই UPS উপলব্ধ হ'ব। আৰু উল্লেখ আছে যে NPSৰ অধীনত 31 মাৰ্চ 2025 বা তাৰ আগতে ৰিটায়াৰ হোৱা বা VRS লোৱাসকল বা FR 56J ৰ ভিত্তিত যিসকলে সেৱানিবৃত্তি লাভ কৰিছে তেওঁলোকৰ বাবে এই UPSৰ অপশ্যন উপলব্ধ হ'ব। নেক্সট পইণ্টত আছে চৰকাৰী কৰ্মচাৰীৰ মৃত্যুৰ পিছত যিসকলে ফেমিলি পেনশন লাভ কৰি আছে তেওঁলোকৰ বাবেও UPSৰ অপশ্যন উপলব্ধ হ'ব। এতিয়া জানো আহক, চৰকাৰী কৰ্মচাৰীসকলে এই স্কিমৰ লাভ ল'বলৈ তেওঁলোকে যি বিকল্প বাছি ল'ব, এই বিকল্প বাছি লোৱাৰ অন্তিম সময়সীমা কিমান, কাৰণ অপশ্যন চিলেক্ট কৰাৰ পিছতহে UPSৰ সুবিধাসমূহ লাভ কৰিব পাৰিব। ইয়াত স্পষ্টকৈ উল্লেখ আছে যে 1 এপ্ৰিল 2025ৰ পৰা 3 মাহৰ ভিতৰত অথবা চৰকাৰী পক্ষৰ ফালৰ পৰা যদিহে সময়সীমা বৃদ্ধি কৰা হৈছে, সেই সময়সীমাৰ ভিতৰত চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ অপশ্যনসমূহ দাখিল কৰিব লাগিব। সম্প্ৰতি 1 এপ্ৰিল 2025ৰ পৰা নেক্সট 3 মাহৰ ভিতৰত অৰ্থাৎ এপ্ৰিল, মে আৰু জুন, 30 জুন 2025ৰ ভিতৰত চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ UPSৰ অপশ্যন সংশ্লিষ্ট চৰকাৰী বিষয়াৰ ওচৰত দাখিল কৰিব লাগিব, ছাবমিট কৰিব লাগিব। আৰু যদিহে চৰকাৰী পক্ষৰ ফালৰ পৰা অন্তিম সময়সীমা বৃদ্ধি কৰা হয় তেন্তে সেয়াও কাৰ্যকৰী হ'ব। কিন্তু বৰ্তমান এই ৰেগুলেশ্যন অনুসৰি 3 মাহৰ ভিতৰত চৰকাৰী কৰ্মচাৰীসকলে নিজ অপশ্যন দাখিল কৰিব লাগিব। আপোনালোকে অপশ্যন দিয়াৰ সময়ত এটা দৰকাৰী গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব যে এবাৰ বিকল্প সুনিশ্চিত কৰাৰ পিছত ইয়াক আৰু আপুনি সলনি কৰিব নোৱাৰিব। এয়া আপোনাৰ অন্তিম আৰু অপৰিৱৰ্তনীয় বিকল্প হিচাপে গণ্য কৰা হ'ব। অৰ্থাৎ NPSৰ পৰা UPSলৈ ছুইচ কৰিলে পুনৰাই আৰু NPSলৈ ঘূৰি যাব নোৱাৰিব। এবাৰ UPS গ্ৰহণ কৰিলে আপুনি গোটেই জীৱন অৰ্থাৎ চাকৰি শেষ হোৱালৈকে UPSতেই থাকিব লাগিব। UPS নে NPS কোনটো স্কিম আপোনালোকৰ বাবে বেছি লাভজনক হ'ব সেই বিষয়ে পৰৱৰ্তী ভিডিঅ'ত জনাবলৈ চেষ্টা কৰিম। নটিছখনৰ মূল বিষয়সমূহ আপোনালোকক জনালোঁ। ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰি দিব। আজিলৈ ইমানেই, শেষত সকলোৰে কুশল মংগল কামনা কৰিলোঁ। ধন্যবাদ।